তুমি এইটো কোনোৱা তলতো হ'লে এইটো বদল হৈ গ'ল। এতিয়া মোৰ মই ভাবি দি দিয়ে এটাই হ'ল এটাই হ'ল। আগেও তেল আছে মই হেৰিটো তেল নাথাকিলে তুমি খেতি অনা নাই নহয় ওলোৱাচোন আৰু হাফ লিটাৰ মই হ'লে দিম মোৰ ফোন অন্তত দিঘাতে ফোন তেলটো অফ কৰিব টকাটা লাগিছে হেল্ল' আপুনি এটি কি क्या वाला सुनिए भैया यार पूरी को नहीं घुमाया होगा या तो बोले पूरी क्या हुआ हाँ गड़बड़ हुआ है ठीक है गड़बड़ हुआ अगर गड़बड़ी हुआ सुनो যদি गड़बड़ी হৈছে তেতিয়াহ'লে আপুনি মানুহটোক তেলটো লৈ কিনে তেলটো লৈ কিনে মানুহটোক কিয় পঠাই দিছে 1 মিনিট 220 টকাত কিমান তেল আহিব লাগে 2 লিটাৰ 300 গ্ৰাম 270 গ্ৰাম আহিব লাগে হয় নহয় এটা তেল কিমান আছে বাইকখনটো ঠেলিলে অহা নাই বাইকখনটো ঠেলিলে অহা নাই বাইকৰ তেল মোৰ কথাটো খাই হৈ লওক লেট্ৰি কমপ্লিট বাইকখন চলাই আহিছে বাইকৰ তেল আছিলে তাৰপিছত গাড়ীখনত এতিয়া কিমান তেল লৈছে 1.5 লিটাৰ তেল লৈছে বাকী তেলখিনি ক'ত গ'লে মই কি কৈছোঁ সেইটো আহিছে মানুহ দুবাৰ তিনিবাৰ হৈ গ'ল তেলটো মিষ্টেক হ'ব পাৰে মই ক'লোঁ কি হ'ব লাইনটো ঠিক হ'ব দে তোমাক কৈছে তোমাক 2 মিনিট লাইন প্ৰব্লেম হ'ব তেলটো ভৰাই দিছে 100 টকাৰ আগতে মাৰা আছিল তাৰপিছত মোক কনফিউজ হৈ গৈছে তেল কিন্তু 225 টকা কৈছে 5 টকাৰ বেছিহে তেল দিলোঁ বুলি কৈছে তাৰপিছত মই এইখিনি গেলোঁ পদ্মালৈ গেলোঁ তাৰপিছত দুটা খুঁটি দেখুওৱা নাই গাড়ী টেংকি লৈছে এইটো 2.5 লিটাৰ তেল নাই বা 2 লিটাৰ তেল নাই মোক কনফিউজ হৈ গৈছে মই আকৌ সুধিছোঁ তোমাক কিবা কৈছিল নেকি তাৰ আগত বেলেগক কৈছিল লাইন কাটা গৈছে কিবা গৈছে তোমাক কিবা দেখিলে মোক কৈছে হাতখন দেউতাই এটা হৈ গৈছে বুলি কাটা গৈছে এখন কাটা গৈছিল এই 1.5 লিটাৰ তেল এতিয়া আপুনি কি ক'ব কওক আমি কিন্তু ইয়াৰ পৰা একশ্যন ল'ম একদম ষ্ট্ৰেইট ফৰৱাৰ্ড কথা কাৰণ পইচা এনে নাহে পইচা আমাৰো নাহে পইচা কাৰো নাহে তো যিখিনি পইচা আৰু আপুনি তেল ভৰাই যায় সেইখিনি তেল পাব লাগে এতিয়া उसको है ना अभी नहीं छुट्टी करने से आप वो आपका सेकेंडरी ठीक है দাদা আৰু এটা কথা মই সেইদিনাখন নক'লোঁ আপোনাক কৈ লওঁ সেই তাক মই 200 টকাৰ ডিজেল ভৰাই দিছোঁ তাতো মোৰ সেইদিনাখন যি আগৰকেইটা দিন যেনেকৈ 200 টকাৰ তেল পাওঁ সেইদিনাখন 200 টকাৰ তেল আপুনি মই দাদা মই আপোনাক কোৱা নাই তাৰপৰা চলি আছোঁ তেতিয়া এতিয়া আজি আকৌ মোৰ ভাই দাদাৰ ল'ৰা দেই মোৰ ভাই মই কি বিচাৰোঁ সেইটো নহয় পইচা চবৰে ভেলুটো খবৰ আছে চবে পইচা হয় নহয় ইয়াতে যিটো 2 নম্বৰী কৰি আছে সেইটো লিগেল নে ইলিগেল প্ৰথম সেইটো কথা কওক এইটো ইলিগেল আছে তাৰ ওপৰত আপোনালোকে কি একশ্যন ল'ব এইটো যদি দাদা এই ল'ৰাজনে 220 টকাৰ তেল ভৰাইছে ঠিক আছে 220 টকাৰ তেল ভৰাই ল'ৰাজন গুচি গ'ল টেংকি চেক কৰি গম পালে যে তেলটো কমি আছে মই বটল লৈ আহিছিলোঁ মই এই প্ৰব্লেমৰ কাৰণে বটলত তেল ভৰাওঁ আপোনাক অনেষ্টলি কৈ আছোঁ মই এই প্ৰব্লেমটোৰ কাৰণে বটল লৈ ফুৰাওঁ মোৰ বাইকৰ পৰা বটল লৈছে এতিয়া তেল লৈছে 1.5 লিটাৰ বাইকখনটো ঠেলি অনা নাই বাইকত তেল আছিল 220 টকাৰ তেল আহিব লাগে 2 লিটাৰ 270 গ্ৰাম এতিয়া 1.5 লিটাৰ আছে অলৰেডি বাইকখনত আছিলে তো এই মামলাটোৰ কাৰণে আমি ভুক্তভোগী কোন হৈ আছোঁ আমি হৈ আছোঁ নাই 96 ৰুপিজকৈ তেল লৈ আছে তো তেল পইচা দি যদি তেল নাপায় তো গড়বড়টো কাৰ হৈ আছে তেলত মাৰি দি আছে প্ৰফিট কাৰ হৈছে এওঁলোকৰ লছ কাৰ হৈছে আমাৰ বিকল্প কি কৰিব এতিয়া বিকল্প কি কৰিব বিকল্প কি এওঁলোকেহে জানে হেল্ল' ঠিক আছে কিহৰ কাৰণে হৈ আছে মই কিন্তু এতিয়া মিডিয়া মাতি দিম দাদা কিহৰ কাৰণে হৈ আছে মই গম পালোঁ আপুনি কিয় মইতো নাপালোঁ আপোনাৰ ইয়াতে কোন আছে
চবে যদি মালুমে নাপায় মালুম কোনে পায় কিবা এটা মালুম নহয় নহয় এইটো এদিনৰ মামলা নহয় হা এদিনৰ মামলা নহয় ইয়াতে মই আমি খাই আছো আমাৰ মানুহখিনিক কৰি আছো আপোনালোকে বিজনেছ কৰিব আহিছে বিজনেছ কৰি আমাকে যদি বাটো মাৰি কিনে আমাৰ পৰাই প্ৰফিট লৈ যাতে ডাবুলকে সেইটোতো পচিবল নহয় ন আমি হ'বলৈ নিদিম এৰি দিয়া বুজিছে চিধা কথা ডেইলি কাম এইটো কাম কঠলীয়াকে কৰিছোঁ লেণ্ডস্কেপত ভুক্তভোগী মই ময়ে বুলি কওকচোন বাৰু মই কৈ দিছোঁ অলৰেডি এইবিলাক বাই ধৰি দিছে আপুনি জলদি আহিলে অলপ ভাল এতিয়া আপোনাৰ দুৰ্নাম হয় না হয় নহয় এতিয়া আপুনি তই নিজে কৰিছ এইটো কাম তই নিজে কৰিছ এইটো কাম এক মিনিট চিধা কথা কওঁ কথা কয় তই নিজে কৰিছ নে কি কৰিছ নিজে ইয়াৰ ভিতৰত মেকানিক उन्हें जो किया था वो कैसे किया था बोलो ऐसा जो 2 नंबरी करके आया वो कैसे करके आया लाइन का प्रॉब्लम है तो आदमी को क्यों नहीं रुका उधर उस टाइम क्यों नहीं रुका तो पैसा ऐसे आता है क्या কিয় যাব পাৰিছ তেওঁ যদি তই গমে পাইছা তই কিয় যাব পাৰিছ तो फिर इसे तुम ऐसे व्यापार क्यों कर रहे हो 2 नंबरी अगर तू 1 नंबर पे था तो उसको बोला कि नहीं रुको थोड़ा कारण का प्रॉब्लम है एक आदमी आकर मुझसे पैसा ज्यादा देख लिया तो हम घुरा दिया कि नहीं उनको क्या घुरा दिया हेलो ঠিক আছে आओ पैसा घुरा दिया কালিৰ কথা নহয় আজিৰ কথা কওঁ আজিৰ কথা কৈ আছো তই কালি কথা কিয় কৈ আছা কি কৰিছিলি তই কি 2 নম্বৰে কৰিছিলি ক'ত কৰিছিলি দেখাই দিয়া ক'ত 2 নম্বৰ हमको सिखाता है नहीं देख के तेल देता है क्या नहीं देख के तेल देता है किसका 2 नंबर होता है किसका होता है तुम्हारा होता है तुम 100 रुपया चोरी के लिए मालिक का बदनाम करेगा 100 रुपया के लिए मालिक को बदनाम करेगा क्या निकाल हाथ से निकाल तुम তুমি তেল ভৰোৱাৰ আগতে মই 10 টকা ইয়াতে